নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আহিলোঁ আমি জাগিৰোডত থকা নিজৰা পাৰ্কলৈ বুলি। তো ভাবিলোঁ আপোনালোকক এটা সৰুকৈ ভিডিঅ' বনাই আপোনালোকত মানে দাঙি ধৰোঁ। আৰু এইফালে দেখা পাইছে আমাৰ অসম গৌৰৱ এশিঙীয়া গড় তেনেকুৱাকৈ বনাই থৈ দিয়া আছে। এতিয়া বাৰু তলৰ পৰা ওপৰলৈকে উঠি আহি আছোঁ লাহে লাহে। চাওকচোন বাৰু আপোনালোকত এইটো সৰু ভিডিঅ'টো কিমানখিনি দেখুৱাব পাৰোঁ আৰু ভিডিঅ'টো চাই যাব। আৰু আপোনালোকে যদি অহা নাই আহিব বুলি অনুৰোধ জনালোঁ। ইয়াতে এণ্ট্ৰি ফিজ ডাঙৰ হ'লে 20 টকা আৰু 5 বছৰৰ ওপৰৰ ল'ৰা ছোৱালী হ'লে 10 টকাকৈ লয়। আৰু এইফালে আমাৰ বনাই থৈ দিয়া আছে ডলফিন, ইয়াতে এনেকুৱা পানী একদম নেচাৰেল হয়, নেচাৰেল পানী। আৰু এইবিলাক নেচাৰেল হয়, এইবিলাকো অৰিজিনেল হয়। আৰু বাকী দেখুৱাই আছোঁ, ওপৰফালে গৈ আছোঁ। আৰু খুব মানে চাফ চিকুণ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখি থৈ দিয়ে আৰু খুব মানে মেইনটেনেঞ্চ কৰি ৰাখে আৰু মানে আহি ভাল লাগে মনটো। মই এইবাৰ লগত 3-4বাৰমান হ'ল ইয়ালৈ অহা আৰু আজি আহিলোঁ। যিহেতু মই আগতে অকলে আহিছিলোঁ, এইবাৰ মানে পৰিয়ালসহ মোৰ ৱাইফ আৰু মোৰ ল'ৰা সিহঁতক লৈ আহিলোঁ। বাকী এইফালে আছে, আপোনালোকে ইয়াতে আহিলে ভাল এটা এনজয় কৰি যাব পাৰিব বুলি মোৰ এটা ধাৰণা হয়। তো সেইকাৰণে বনালোঁ আৰু ভিডিঅ'টো। বাকীটো দেখা পাইছে এটা বিলুপ্তপ্ৰাণী জীৱ ডাইনাছৰ। আৰু ইফালে এনেকৈ মানে আপোনালোকে বহিব পাৰে, এইটো ৰেষ্ট হাউচ টাইপৰ মানে বনাই থৈ দিয়া আছে। আৰু ইফালে ধুনীয়াকৈ আপোনালোকে বহি ইয়াতে ধুনীয়াকৈ এইখনত বহি ইফালে এনেকুৱাকৈ কৰি ধুনীয়াকৈ কথা পাতি ধুনীয়াকৈ মানে কথা পাতি আপোনালোকে মানে এখনো জুলিব পাৰে। আৰু ঠাণ্ডা বতৰ আৰু চুৱেটাৰটো লৈ আহিছোঁ দিয়ক। আৰু যিহেতু বাইকত আহিছোঁ, অলকচোন দেখুৱাওঁ আৰু বস্তুবিলাক। এইফালে আমাৰ দুখন ডাঙৰ ডাঙৰ শৰাই বনাই থৈ দিয়া আছে। আৰু এডাল আছে আমাৰ গছৰ, প্ৰকাণ্ড গছৰ সুৰুঙৰ মাজেদি মানে যাব পৰা ৰাস্তা এটা আছে। আৰু এইবিলাক চৰাই, বিভিন্ন ধৰণৰ চৰাই আছে, হাড়গিল্লা, তাৰপিছত শামুকখোলা তেনেকুৱা। বাকী এইফালে চাওক আমাৰ নিজৰাটো ধুনীয়াকৈ পানী বৈ আছে। আৰু এই আমাৰ বিলুপ্ত প্ৰাণী ডাইনাছৰ, অ' মাই ডগছ দেখা পাইছে, খুব প্ৰকাণ্ড। ধুনীয়াকৈ বাৰু মেনেজ কৰিছে দেই। এইটো চাওক, টাইগাৰ এটা এনেকুৱা বনাই থৈ দিয়া আছে। আৰু এইফালে আছে আমাৰ মেইন নিজৰা ভাগ আছে। ইয়াতে আপোনালোকে পিকনিক চিকনিক খাব পাৰে। আমাৰ যিখন নেকি নিজৰা পাৰ্কখনৰ সন্মুখতে মানে পিকনিক খোৱা জেগা আছে। আৰু এইবিলাক চাওক, নিজৰাটো ধুনীয়াকৈ বৈ আহিছে এইফালেদি। সেইখন এখন বেম্বু ব্ৰিজো আছে, তাতে আহিব পাৰে ধুনীয়াকৈ। চাওক, দুটা বাঘ মাৰি থৈ দিয়া আছে আৰ্টিফিচিয়েল। আৰু এইফালেও আছে জেগা। তো ইমানতে ভিডিঅ'টো সমাপ্ত কৰোঁ দিয়ক আৰু ন। তো যদি আপোনালোকে অহা নাই, দেখুৱাব লগা বাৰু বহুত আছে। যদি আপোনালোকে মানে অলপ উদ্যান শিশু সকলো যদি মানে খেলিব বিচাৰে তো আহিব পাৰে ইয়াতে। আৰু টাইম স্পেণ্ড কৰিবৰ কাৰণে যদি আহিব বিচাৰে আহিব পাৰে। আৰু যিহেতু নতুন বছৰ সমাগত, তো আপোনালোকে নতুন বছৰত আহিব পাৰে ইয়ালৈ। তো আজিলৈ ইমানে, বাই বাই, জয় হিন্দ, জয় ভাৰত, জয় অসম।